এয়া গোৱালপাৰা জিলাৰ ৰাংচাপাৰা আৰু যিখন পৰিষ্কাৰ পৰিচ্ছন্ন গাঁও অসমৰ ভিতৰতে আৰু সেই গাঁওখনৰ এখন বাগিচাৰ মাজত আমি সোমাই পৰিছোঁ। অতি মনোৰম দৃশ্য, যি দৃশ্য বা চিনাৰী দেখা পালে চবে তবক মানিব। অতি সুন্দৰ আৰু পৰিষ্কাৰ পৰিচ্ছন্ন। তোমালোক কেনেকা লাগিছে? আৰু আগলৈ আহিম বুলি আশা কৰিলো। তোমালোকে এতিয়া কি আশা লৈ যাবা? এতিয়া এই যে গাঁওখন ইমান ধুনীয়া পৰিষ্কাৰ পৰিচ্ছন্ন, কেনেকা কিবা কথা ভাবিছা না? নিজৰ ঠাইত গৈ বা স্কুলখনত গৈ ভাল কৰাৰ কাৰণে চেষ্টা কৰিবি। তুমি অলপ কোৱা, তুমি অলপ কোৱা। তুমি কি কৰিবা? ইয়াত আহিলা যে দেখি ইমান ভাল লাগিল। গাঁওখন হওক, ঘৰখন হওক বা ওচৰ চুবুৰীয়া, মানে চেষ্টা এটা কৰা যায়, কিছুতো হ'ব নহয়। হা, মানে এটা অনুপ্ৰেৰণা ইয়াৰ পৰা আহিছে নিশ্চয়। আচ্ছা, অকে, বহুত ভাল। এইটো কোন হয়? তুমি অলপ কোৱা, এই গাঁওখনত যে আহিলা কেনেকা পালা তুমি? আৰু কি মানে আশা কি কৰিছা যে গাঁওখনলৈ আহি আৰু ভৱিষ্যত আমিও এনেকা কিবা ভাবিছা না? কিবা ভাবিছা না? তাৰমানে নিজৰ গাঁওখনো এনেকা হ'ব লাগে, ঘৰখনো হ'ব লাগে নহয়? অকে, ইয়াত ধুনীয়া ফুল আছে, মানে ডালিয়া হয় এইটো। এইটো বহুত ভাল হয়। নালাৰিবা, টাচ নকৰিবা, ফটো উঠা টাচ নকৰিবা। এইটো আমাৰে হয়, চবৰে কাৰণে এইটো মানে সংৰক্ষণ। এইফালে ভিডিঅ' হৈ আছে কিন্তু দেই, হাই হাই হৈ কৰি দিয় অলপ। অকে, বাই বাই। কোন স্কুলৰ পৰা আহিছা তোমালোকে? এইটো ক'ত হয়? নাই, স্কুলখন ক'ত হয়? ৰাংচাপাৰাটো ঠাইখনৰ নাম কোন স্কুল? দমপাৰা ক'ত হয়? এইটো মানিকপুৰটো ক'ত হয়? বঙাইগাঁও জিলা। অসমতে হয় নে এইখন জিলাখন? না অসমৰ বাহিৰত হয়? অসমৰ বাহিৰত নহয় না? আচ্ছা, ঠিক আছে, অসমতে হয়, এছিয়া মহাদেশতে হয়তো। ঠিক আছে, হ'ব, কথা নাই। এতিয়া দেৰি কৰিব নোৱাৰি, এতিয়া আৰু যাম। এই বল কি ললে? নাই, মই একো নকম। কিবা ললে না? ফুল ললে ছাৰে? ঠিকে আছে, অলপ কম নকৰে? আচ্ছা, 10 টাকা কম দি দিওঁ। ফুলটো বিক্ৰী কৰে নহয়? কিমানকে বিক্ৰী কৰে এইবিলাক? এটা কিমানকে কৰে?